নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আজি কি বনাইছোঁ গম পাইছেই চাগে থাম্বনেইলটো দেখি আহকচোন মই কেনেদৰে কি বনালো চাওঁ এইফালে মই নিম গছৰ পৰা নিম পাত ছিঙি ল'লো মানে আমাৰ ঘৰতে আছে আৰু এইফালে এল'ভেৰা দেখিছে নহয় এইয়া এল'ভেৰাডালো ছিঙি আনিলোঁ এল'ভেৰাবিলাক ইমানেই ৰ'দত মানে ইমানেই এইকেইদিন ৰ'দ দি আছে চব মানে শুকাই গৈছে কিয় নাজানো আৰু তাৰ পৰা এইয়া মই গোটেইকেইটা আনিলোঁ আনি পেলাই এতিয়া নিম পাতখিনি মই গুচাই লৈছোঁ এইয়া কোমলীয়া কোমলীয়া নিম পাত আৰু ইফালে এল'ভেৰাডালৰ য়েল্ল'খিনি যাবৰ কাৰণে মই দীঘলকৈ থৈ দিছোঁ নিম পাতখিনি ভালদৰে ধুই ল'লোঁ আৰু এতিয়া মিক্সি বাতি এটাত মই এইখিনি পিচি ল'ম ইয়াতে পানীটো যিমান কম দিয়ে সিমান বেছি ভাল হয় আৰু ইফালে মই কেইটামান গোলাপ ফুলৰ পাতো দি দিছোঁ মোৰ ওচৰত বেছি গোলাপ ফুল নাছিল দেই নহ'লেতো আৰু অলপ দিব পাৰিলোঁহেঁতেন তেতিয়া বেছি ভাল হ'লহেঁতেন আৰু এইফালে ধুনীয়াকৈ মই নিমখিনি পূৰা পিচি ল'লোঁ পিচি পেলাই এতিয়া চেকনি এখনত এইখিনি চেকিছোঁ বাট ইমান বেছিকৈ ৰসটো নাই লোৱা সেইকাৰণে একদম ধুনীয়া শুকান কাপোৰ এখনেদি মই এইখিনি চেকি ল'লোঁ আৰু তেতিয়া ৰসটো ধুনীয়াকৈ ওলাই গৈছে আৰু এইফালে মই এল'ভেৰাখিনিও উলিয়াই ল'লোঁ উলিয়াই পেলাই এতিয়া এইখিনি মই মিক্সিত মাৰি ল'ম ধুনীয়াকৈ তেতিয়া পেষ্ট হৈ যাব এতিয়া মোৰ এল'ভেৰাখিনিও ৰেডি হৈ গ'ল দেখিছে ইমান ধুনীয়াকৈ ওলাইছে আৰু এইখিনিও মই কাপোৰখনতে চেকি ল'ম যাতে বেলেগ মানে গোটা গোটা নিচিনা হৈ নাথাকে তেতিয়া বেছি ভাল হ'ব নিমজ হৈ গ'লে সেইখিনি ৰসখিনি মই চেপি ল'লোঁ আৰু এতিয়া মই ব্যৱহাৰ কৰিম চ'প বেছ এইডাল আনি থৈছিলোঁ মই এইডাল আনি থোৱা মোৰ দিনেই হ'ল বনাম বুলি ইমান ভাবি থাকোঁ কিন্তু মই মানে মিলাবই নোৱাৰোঁ আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ এইখিনিতো নিজৰ ইচ্ছাত কাটি ল'লেই হ'ল বেছি সৰুকৈ কাটিলে মানে সোনকালে গলে সেইটো কাৰণে ময়ো সৰু সৰুকৈ কাটি ল'লোঁ এইখিনি কাটিবলৈ কিন্তু একদমেই ইজি দেই ইমান কোমল নহয় কাটি ভাল লাগি থাকে আৰু এইখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ আৰু এইফালে মই দি দিছোঁ এটা কেৰাহীত পানী দিছোঁ তাৰ ওপৰত চচপেনটো দিছোঁ মানে এইটো ডাবল বইলাৰ মেথডত গৰম কৰিব লাগিব নহ'লে যদি ডাইৰেক্ট গৰম কৰোঁ তেতিয়া ইমান বেছি ভাল নহয় মানে আৰু এইটো লাহে লাহে একদম পূৰা চিমত দি পেলাই যিমান দেৰি লাগক কিন্তু মানে পূৰা চিমত দি পেলাই এইটো গৰম কৰিব লাগে আৰু এক টুকুৰটো মোৰ সেয়া পানীতে গৰম পানীতে পৰি গ'ল তাৰ পৰা উঠাবই নোৱাৰিলোঁ লগ গলি গ'ল মানে পানীখিনি পূৰা উতলি আছিল ন সেইটো কাৰণে মানে এইটো ডাইৰেক্ট গৰম কৰিব নালাগে এনেকৈহে গৰম কৰিব লাগে আৰু এইখিনি অলপমান লাগিছিল মোৰ আধা ঘণ্টামান লাগিছিল দেই মই পূৰা চিমত দি থৈছোঁ ন এইখিনিৰ পৰা মই অলপমান এক্সট্ৰাকৈ বাতি এটাত থৈ দিছোঁ কাৰণ মই দুটা বিধৰ চাবোন বনাম সেইটো কাৰণে আৰু যিখিনি আছে তাতে মই দি দিছোঁ এল'ভেৰা জেল গোটেইখিনি দিছোঁ আৰু নিম পাতখিনি অকণমান দিছোঁ কাৰণ মোৰ পৰিমাণটো কমি গ'ল ন মানে চ'প বেছৰ আৰু চ'প বেছতকৈ মানে নেচাৰেল যিখিনি মানে আমি দিওঁ সেইখিনি কমকৈ দিব লাগে যদি আমি বেছিকৈ দি দিওঁ তেতিয়া চাবোনটো গলি যাব মানে সেইটো কাৰণে আমি সদায় চ'প বেছটো অলপ বেছি হ'ব লাগে আৰু মই যিহেতু দুভাগ কৰি দিলোঁ সেইটো কাৰণে মোৰ নিমৰ পৰিমাণটো বেছি হ'ল কাৰণে মই নিম পাতখিনি একদম অকণমান দিলোঁ আৰু এতিয়া দুইখিনি ধুনীয়াকৈ মিক্স কৰি গলাই ল'লোঁ মোৰ চাবোন ৰেডি হৈ গ'ল আৰু এতিয়া মই এই এক্সট্ৰাকৈ যে থৈছিলোঁ সেইখিনি দেখিছেনে লগালগ গোটা বান্ধি আহিছে আৰু মই ইয়াতে দি দিছোঁ পিঠাগুড়ি দিছোঁ চব অকণমান অকণমান দিছোঁ দেই পিঠাগুড়ি দিছোঁ বেচন দিছোঁ নাৰিকল তেল দিছোঁ আৰু ইফালে চন্দন পাউডাৰ অকণমান দিছোঁ আৰু ইফালে কষ্টুৰি হালধি অকণমান দিছোঁ মোৰ মানে আৰু অকণমান ইয়াত কিনা এল'ভেৰা জেল দিছোঁ ইয়াত মানে মই ঘৰুৱা বস্তু অকল পিঠাগুড়িটো দিছোঁ তাকো মানে শুকুৱাই লৈছোঁ ইয়াত তিতা বস্তু একো নাইকিয়া আগৰটোতহে মানে কেঁচা বস্তু দিছোঁ ন আৰু এই গোটেইখিনি এই ছেকেণ্ডটো মিলাবলৈ অলপমান দিগদাৰ হৈ গ'ল আৰু উতলাই দিওঁতে ধুনীয়া হৈ গ'ল আৰু এতিয়া মই এইখিনি দেখিছেনে দি দিছোঁ এইটো হৈছে নিমৰে বনোৱাখিনি এইটো মই গাত মোৰ 6টা চাবোন হৈ গ'ল আৰু এইফালে এইখিনি দি দিছোঁ এইখিনিও ধুনীয়া কালাৰটো চাওকচোন ইমান ধুনীয়া লাগিছে একদম চকলেট কালাৰ লাগিছে ইয়াতে চন্দন পাউডাৰ ৰঙাটো দিছোঁ যে সেইটো কাৰণে আৰু এইখিনি অকণমান যেতিয়া ঠাণ্ডা হৈ যায় ন ইয়াৰ ওপৰৰ পৰা চামনিটো এনেকৈ এৰুৱাই দিব পাৰি নহ'লে যে সেনেকুৱা বগা বগা হৈ থাকে সেইটো নিজৰ কথা ন আমি নিজে ঘৰত ইউজ কৰিবৰ কাৰণে বনাইছোঁ নেচাৰেলি আৰু ইয়াত যদি আমি কিবা কেমিকেল ইউজ কৰোঁ তেতিয়া এনেকুৱাবিলাক হৈ নাযায় মানে কিন্তু আমাক কেমিকেলৰ কোনো প্ৰয়োজন নাই সেইটো কাৰণে আমাৰ এইটোৱেই বেষ্ট হয় নহয় জানো আমাৰ নিজৰ স্কিনৰ কাৰণে আৰু মোৰ ফাইনেলি চাবোনকেইটা ৰেডি হৈ গ'ল মানে মই 3 ঘণ্টামান সম্পূৰ্ণ থৈ দিলোঁ বাহিৰতে ইয়াত যেনেকৈ দেখিছে মই তেনেকৈয়ে থৈ দিছোঁ কিন্তু দেই আৰু মোৰ চাবোনটো ধুনীয়া টাইট হৈ গৈছে দেই এতিয়া মই আপোনালোকক দেখুৱাম চাবোনকেইটা এৰুৱাই পেলাই কেনেকুৱা হৈছে জনাব দেই
মোৰতো বহুত বেছি ভাল লাগিছে। আৰু এইফালে চাওকচোন, মই এতিয়া চাবোনটো এৰুৱাই আপোনালোকক দেখুৱাই আছোঁ। একদম ইজিকৈ এৰাই যায়, তলততো একো লগাই লোৱা নাই ন, কিন্তু চাবোনটো ধুনীয়াকৈ এৰাই যায়। এনেকৈ আপোনালোকে দি দিলেই হ'ল আৰু একদম পূৰা এটা ওলাই আহিল, দেখিলে নহয়? এইয়া মোৰ চাবোনটো পাতলা হৈছে কাৰণ মই বেছিকৈ দিয়া নাইকিয়া। যিমান বেছিকৈ দিব সিমানটো ডাঙৰ হ'ব, বা নিজৰ ইচ্ছাত দিলেই হ'ল। আৰু মোৰ বস্তুখিনি ইমান নাছিল যে মই বেছি কৰিব গৈছিলোঁ ন, সেইটো কাৰণে তেনেকৈয়ে দিছোঁ। কিন্তু মই ফাৰ্ষ্ট বনাইছোঁ এইবাৰ, আৰু সেইটো হিচাপত মোৰ বহুত মই নিজে ভাবা হিচাপত ধুনীয়া হৈছে। কাৰণ মই এই চাবোনটো এতিয়া ইউজো কৰি আছোঁ। মই 15 দিনমান হ'ল ইউজ কৰা। মোৰ ভিডিঅ'টো সেইকাৰণে মই দেৰিকৈ দিছোঁ যে আপোনালোকক যে মই কেনেকুৱা পাইছোঁ সেইটো কাৰণে। আৰু সেইটো ভাঙিও যোৱা নাই বা গলিও যোৱা নাই, যেনেকৈয়ে বনাইছিলোঁ তেনেকৈয়ে আছে। খালি আপোনালোকে চফ্ট বেছৰ পৰিমাণটো বেছিকৈ দিব, আৰু পানীৰ পৰিমাণবিলাক নেচাৰেল যিটো বস্তু আমি ইউজ কৰোঁ পানীৰ পৰিমাণটো কমকৈ দিব লাগে, তেতিয়া চাবোনটো বহুত ধুনীয়া হৈ থাকে আৰু গলি নাযায়। আৰু মোৰ ফাইনেল চাবোনৰ লুকটো চাওক, কি ধুনীয়া লাগিছে। এনেদৰে আমি মুখত ঘঁহাই হওক বা গাত ঘঁহাই হওক চাবোন বনাই ইউজ কৰিব পাৰোঁ। কেনেকুৱা লাগিছে জনাব। আজিলৈ বাই বাই।